তোমালৈ এখন চিঠি। কবি অনামিকা ৰায়, পাঠ নৱৰাজন। মৰমৰ ভালে আছানে? মোৰ হৃদয়ত তোমালৈ সাঁচি ৰখা নিভাজ মৰমবোৰ ল'বা। নোকোৱা কথাবোৰে বৰকৈ আমনি কৰিছে আজি কিছুদিনৰ পৰা। ক'ব বিচাৰিও ক'ব পৰা নাই তোমাক। হেৰুৱাৰ ভয়টোৱে বাৰে বাৰে কয়, নিদিবা তোমাৰ মনৰ বতৰা। নহ'লে বৰলুইতৰ বলিয়া বানে মথাউৰি ভঙা দি ভাঙি পেলাব এটি নিবিড় সমন্ত নিমিষতে। বৰকৈ মনত পৰেও সিদিনা যে দুয়ো বতাহৰ সতে উৰিছিলোঁ। এনে লাগিছিল যে নীলিম আকাশে কাণে কাণে কৈ গৈছিল, এয়া চোৱা তোমাৰ হাতত এহালিচা সুখৰ কিৰণ। তোমাৰ সতে খোজত খোজ মিলাই বুটলি লৈছিলোঁ হেৰাই যাবলৈ ধৰা মৰমৰ সুবাস। কথাৰ মাজতে তুমি কৈছিলা, অহা মাহত মোৰ বিয়া। জানানে বুকুখনত কিবা এটাই বৰকৈ টানি ধৰিছিল সিদিনা। উত্তৰটো পিছে আজিহে বুজি উঠিলোঁ, সেয়া মই ভবাৰ দৰে নহয়। সেয়া আছিল তোমাক হেৰুৱাৰ ভয়। সেই তেতিয়াৰ পৰাই আৰম্ভ হোৱা বিষটোৱে চোন কুটি কুটি খাইছে মোৰ মনৰ ভিতৰ চোৰা। ভাবিলেই ভয় লাগে কিহতে তোমাক আনৰ হাতত তুলি দিওঁ। পিছে ভয় কৰিলেনো হ'ব কি? তুমিতো যাবাগৈ মোৰ হিয়াৰ গোলাপ পাহ ছিঙি। অযোগ্যতাৰ পোহাৰ মেলিব জানো পাৰি? তোমাৰ নিৰ্ভেজাল জীৱনত, তোমাৰ স্নিগ্ধ হাঁহিত মোৰ কলুষিত পৃথিৱীৰ ছায়া পৰিবতো দিব নোৱাৰি। সেয়ে কথা দিলোঁ, নেদেখুৱাওঁ কাহানিও তোমাৰ প্ৰতি থকা মোৰ অফুৰন্ত ভাল পোৱা। আৰু এটা কথা, ফাগুনৰ বলিয়া বতাহৰ দৰে তোমাৰ এই খংটো অলপ কমাবাচোন। তুমি জানো জানা, সহিব নোৱাৰা সেই খঙৰ ধুমুহাত তছনছ হয় মোৰ মনৰ ফুলনি। তুমি আনৰ হোৱা দিনা মোৰ মুখলৈ নাচাবা দেই, মই বৰ দুৰ্বল হৈ পৰিম। দুচকুৰ ভিতৰত উচলি থকা নৈখন বব দিব নোৱাৰো মই। সিদিনা মই বহুত হাঁহিম, নাচিম, ফূৰ্তি কৰিম আনক দেখুৱাই। হোমৰ কাষলৈ আগুৱাই নিয়াৰ সময়ত লুকাই চুৰকৈ হ'লেও তোমাক এবাৰ চাম। এবাৰ চাম মোৰ পৃথিৱীখনক, য'ত মই অকল সেউজীয়া বুটলিছিলোঁ, যি সেউজীয়াৰ সতে মই কটাম ওৰেটো জীৱন। উপহাৰ হিচাপে তোমাক কি দিম? বজাৰৰ দামী ব্ৰেণ্ডেড উপহাৰতকৈ মই মোৰ আত্মাটোকেই সঁপি দিম দিয়া তোমাক। মাথো শেষবাৰলৈ বুলি কৰিবানে মোক আলিংগন? যি আলিংগনেৰে মই হৈ থাকিম তোমাৰ প্ৰেম পূজাৰী, তোমাৰ চিৰকালৰ সংগী। মাথো শেষবাৰলৈ বুলি কৰিবানে মোক আলিংগন?